আজিৰ এই ভিডিঅ'ত মই আপোনালোকক শিকাম যে আপোনালোকে আপোনালোকৰ ইউটিউব ভিডিঅ'ত সাবস্ক্ৰাইব বটন কেনেকৈ লগাব। বহুতে নাজানে সাবস্ক্ৰাইব বটন লগালে আপোনাৰ চেনেল অতি সোনকালে গ্ৰো হয়। আপোনালোকে নিশ্চয় জানে এইটো কথা। সাবস্ক্ৰাইব বটন আপোনালোকৰ ইউটিউব ভিডিঅ'ৰ বাবে বহুত ইম্পৰ্টেন্ট হয়। তো আজিৰ এই ভিডিঅ'ত মই আপোনালোকক ফুল ডিটেইলছেৰে স্টেপ বাই স্টেপ প্ৰেক্টিকেলি শিকাম যে আপোনালোকে এটা আপোনালোকৰ ইউটিউব ভিডিঅ'ত সাবস্ক্ৰাইব বটন কেনেকৈ লগাব। তো চলিয়ে শুরু करते हैं। আমাৰ ভিডিঅ'ত সাবস্ক্ৰাইব বটন লগোৱাৰ বাবে প্ৰথমতে আমি সাবস্ক্ৰাইব বটনটো ক্ৰোম ব্ৰাউজাৰৰ পৰা ইনষ্টল কৰি ল'ম। তাৰ বাবে আমি যাম প্ৰথমত ক্ৰোম ব্ৰাউজাৰ। তো ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি ল'ম। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰাৰ পিছত ইয়াত টাইপ কৰিম সাবস্ক্ৰাইব বটন png ডাউনলোড। তো মই ইয়াত টাইপ কৰি ল'ম। ইয়াত টাইপ কৰাৰ পিছত ইয়াত সাৰ্চ বাৰত কৰি দিম। পিছত ইয়াত এটা অপচন আছে চাব পাৰে, ইয়াত এবাৰ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত এনেকা স্ক্ৰল কৰি তলত যাম। তলত গৈ ইয়াত এটা অপচন আছে চাব পাৰে ডেস্কটপ সাইট। তো ইয়াত এবাৰ ক্লিক কৰি দিম। ইয়াত ক্লিক কৰাৰ পিছত এনে ধৰণৰ ওপেন হ'ব। পিছত ইয়াত চাব পাৰে ভিডিঅ'। তো ইয়াত ভিডিঅ'ছ এবাৰ ক্লিক কৰিম। ভিডিঅ'ছত ক্লিক কৰাৰ পিছত ইয়াত টুলছ অপচন আছে। তো টুলছত এবাৰ যাম। ইয়াৰ পৰা এইটো কৰিলে কি হ'ব, আমাৰ ভিডিঅ'ত এই যোনটো সাবস্ক্ৰাইব বটন আহিব সেইটো নন কপিৰাইট আহিব, কোনো ধৰণৰ কপিৰাইট নাহে। তো এইটো হ'ল। পিছত আমি স্ক্ৰল কৰি তলত যাম। এইটো আছে 4 নাম্বাৰ অপচনত। ইয়াত এবাৰ ক্লিক কৰিম লিংকত। ইয়াত ক্লিক কৰাৰ পিছত এনে ধৰণৰ পেজ ওপেন হ'ব চাব পাৰে। আপোনাৰ যি ইচ্ছা সেইটোৱে আপুনি সাবস্ক্ৰাইব বটন লগাব পাৰে। ইয়াত আহি যায়। মই ধৰক এইটোৱে কৰিম। তো তাৰ কাৰণে এবাৰ চলাই চাই লওঁ আমি ভিডিঅ'টো। এনেকা ধৰণৰ হ'ব। তো আমি এইটো ফ্ৰী ডাউনলোড কৰাৰ বাবে ইয়াত এটা অপচন আছে ফ্ৰী ডাউনলোড। তো ইয়াত এবাৰ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত ফাৰ্ষ্ট অপচন এইটো 1280x720 ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত ডাউনলোডত ক্লিক কৰি দিম। পিছত চাব পাৰে ডাউনলোডৰ অপচন আহি গৈছে। তো ইয়াত ডাউনলোডত এবাৰ ক্লিক কৰি দিম। ইয়াত চাব পাৰে ডাউনলোডিং হৈ আছে। পিছত ওপেন হৈ গ'ল। এতিয়া আপোনালোকৰ গেলেৰীত এইটো সেভ হৈ গৈছে। এতিয়া আমাৰ ভিডিঅ'ত আমি সাবস্ক্ৰাইব বটন লগোৱাৰ বাবে প্ৰথমতে যাম আমি কাইনমাষ্টাৰ। যেহেতু কাইনমাষ্টাৰ এটা পাৱাৰফুলি এপ হয়, তো ইয়াত আমি ইউজ কৰিম। তো প্ৰথমতে যাম আমি কাইনমাষ্টাৰ। তো ইয়াত মোৰ কাইনমাষ্টাৰ ওপেন কৰি ল'লোঁ। পিছত ইয়াত প্লাছ আইকনত এবাৰ ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত 16.9ত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনে ধৰণৰ পেজ ওপেন হৈ যাব। পিছত আমি যিকোনো এটা ভিডিঅ'ত লগাব লাগে। ধৰক মই সাপোজ এটা এক্সাম্পল হিচাপে লওঁ। ধৰক মই এইটো ভিডিঅ'ত লগাম। তো ইয়াত এবাৰ ক্লিক কৰি দিম। ইয়াত ক্লিক কৰাৰ পিছত ৰাইটত ক্লিক কৰি দিম। পিছত যেহেতু আমি এইটো ভিডিঅ'ত সাবস্ক্ৰাইব বটন লগাব লাগে, তো লগোৱাৰ বাবে প্ৰথমতে আমি যাব লাগিব ইয়াত লায়াৰত ক্লিক কৰিব। ইয়াত লায়াৰ আছে। তো লায়াৰত ক্লিক কৰিম। লায়াৰত ক্লিক কৰাৰ পিছত ইয়াত ফাৰ্ষ্টত আছে মিডিয়া অপচন। তো মিডিয়াত ক্লিক কৰি দিম। মিডিয়াত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰে এইটো সাবস্ক্ৰাইব বটন আহি গৈছে। যিহেতু আমি ক্ৰোম ব্ৰাউজাৰৰ পৰা যোনটো ইনষ্টল কৰিছিলোঁ সেইটো হয়। তো ইয়াত এবাৰ ক্লিক কৰি দিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত আকৌ ক্লিক কৰি দিম। পিছত ইয়াত ৰাইটত ক্লিক কৰি দিম। পিছত ইয়াত আকৌ গ্ৰীণ স্ক্ৰীনত ক্লিক কৰিবতো এনেকা হ'ব। পিছত ইয়াত সৰু বা ডাঙৰো কৰিব পাৰে। সেইটো মই ইমান ডাঙৰ নাৰাখোঁ। চ' মই ইমানটোৱে ৰাখিম। ধৰক ইমানটো চাইজ হ'ব। যদি আৰু সৰু কৰিব খোজে তো ইয়াৰ পৰা চাব পাৰে, ইমানটো ৰাখিব পাৰে। মই ইমানটোৱে ৰাখিম। পিছত আপোনাৰ ইচ্ছা অনুযায়ী এড কৰি ল'ব। য'ত লগাব খোজে তাতে লগাব পাৰে। যিহেতু মই ইয়াতে লগাম, তো ইয়াতে লগোৱাৰ পিছত মই ইয়াত অ'কে কৰি দিম। অ'কে কৰাৰ পিছত চাব পাৰে ভিডিঅ'টো প্লে কৰি চাব পাৰে ভিডিঅ'ত এই সাবস্ক্ৰাইব বটনটো আহি গৈছে। কিন্তু এটা আপোনালোকে মন কৰিলে চাব যে গ্ৰীণ স্ক্ৰীনটো কিন্তু আমাৰ যোৱা নাই। তাৰ কাৰণে কি কৰিম, আমি এই গ্ৰীণ স্ক্ৰীনত এবাৰ ক্লিক কৰি দিম। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত যাম। ইয়াত তলত যাম। ইয়াত এটা অপচন আছে চাব পাৰে ক্ৰোমা কে। তো ইয়াত এবাৰ ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত এনেবল কৰি দিম এইটো। পিছত চাব পাৰে আমাৰ গ্ৰীণ স্ক্ৰীন নাইকিয়া হৈ গৈছে। তো ইয়াৰ পৰা অ'কে কৰি দিম। কৰাৰ পিছত চাব পাৰে এবাৰ প্লে কৰি আমাৰ ভিডিঅ'টো। তো
তো চাব পাৰে এনেকা ধৰণৰ শ্ব' হ'ব ধুনীয়া চাব পাৰিছে বহুতো ইউটিউব ভিডিঅ'ত এনেকুৱা চাইছে ছাবস্ক্ৰাইব বটন তো এনেকা লগাই ছাবস্ক্ৰাইব বটন যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু বহু শ্বেয়াৰ কৰক যাতে এই বিষয়ে সকলোৱে জানিব পাৰে আৰু যদি কোনো ধৰণৰ কনফিউজ থাকে তেতিয়াহ'লে আপুনি মোক কমেণ্ট কৰি কুৱেশ্যন কৰিব পাৰে আৰু এনে ধৰণৰ বহুতো ইণ্টাৰেষ্টিং ইনফৰমেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এতিয়া চাব পাৰে আমাৰ ভিডিঅ'ত ছাবস্ক্ৰাইব বটন লগোৱা অলৰেডি হৈ গৈছে পিছত আমি কি কৰিম ইয়াত এবাৰ ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত যেহেতু আমি এইটো এডিট কৰি আছিলোঁ মানে এই ভিডিঅ'ত ছাবস্ক্ৰাইব বটন লগাইছিলোঁ তো ইয়াত এবাৰ ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াত শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ইয়াত এক্সপোৰ্ট কৰি দিব পিছত চাব পাৰিছে ইয়াত আমাৰ এক্সপোৰ্ট হৈ আহিব চাই আছে আপোনালোকে এইটো ওচৰতে ৰঙা এটা দাগ যেতিয়া এইটো ফুল হৈ যাব তেতিয়া আমাৰ ভিডিঅ'টো এক্সপোৰ্ট হৈ যাব তো এনেকাই কৰে